Hey guys, সকলোকে বহুত দিনৰ মত নতুন এটা ব্লগ লৈ স্বাগতম জনাইছো। আজি জন্মাষ্টমী সকলোৱে জানে, সেইবাবে এতিয়া ঘৰতে আছো। এইফালে আমাৰ হাইদাহাতে মাহাতে কঠীয়া তুলি আছে, বলক চাওঁ। চাওক গাইজ, এয়া ধুনীয়াকে কঠীয়া তুলি আছে। এইফালে মা আইতা আৰু খুৰীহেঁতে, মইনো কি কৰিম, মই এনেই ভিডিঅ' বনাই আছো আৰু সেইবোৰ আৰু মোৰতো এইবোৰ নকৰোঁ, মানে কৰিবলৈও মন নাযায়। এইবোৰ কি কৰিব নোৱাৰো, মাহেঁতি কৰক। এয়া চক ধুনীয়াকৈ চবেই মেল পাতি চাহ খাইছে, মইনো কি কৰিম, মোৰো অকণমান খাই লওঁ। এয়া চক গাখীৰৰ চাহ একদম ধুনীয়াকৈ মস্তিকে খাইছে বহি মেলি। ময়ো ধুনীয়াকৈ দেৰি নকৰি অকণমান খাই দিওঁ আৰু, নে কি কয়, খাই দিওঁ অলপ। ঘৰতো খাই কিছুমান সোমাই থাকে, অকণমান ওলাই যাওঁ। সেইটো কাৰণে পিছিয়া ওলাই ফুৰিবলৈ অলপ আহিলোঁ। ওলাই যাওঁ পিছে একো খবৰে পোৱা নাই, ই লৈ আহিছে আৰু মই তাতে আহি আছোঁ আৰু। দেখিছে ইমান ধুনীয়া পথাৰ এতিয়া আৰু ধুনীয়া পিছবেলা সময়ত ধুনীয়াকৈ ফুৰিছোঁ। ওলাই যাওঁ বলক এতিয়া ধুনীয়াকৈ ফুৰি থাকোঁ, নে কি কয় গাইজ। এইখনেই হৈছে মই বাস কৰা ধুনীয়া চেতিয়া গাঁওখন। এতিয়া আমি চেতিয়া গাঁৱতে সৌপা তলি টোপা ওলি ঘূৰি ফুৰিছোঁ। আমাৰ গাঁওখন গাইজ বেয়া নহয় আকৌ দেই, বহুত ধুনীয়া গাঁও। আপোনালোক আহিব এবাৰ, চাই যাব আমাৰ একদম মনোমোহা গাঁওখন। কিন্তু গাইজ ৰাস্তাৰ কথা লেখত ল'বলগীয়া ইমানেই বেয়া নাই, আপোনাক ক'বলৈ বাকী নাই আৰু। মানে গাইজ ই বোলে আকৌ দোকানত সোমাম, মই বোলো সোমা যদি সোমা, কি কিন মোকো খাবলৈ দিবি, মই পালেই হ'ল। গাইজ পাগলৰ ৰকম ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছোঁ, কিনো কৰিব, ঘৰতো থাকি এনেই ভাল নালাগে তেতিয়াই। সেইটো কাৰণে স্কুটিৰ পিছতে উঠি ঘূৰি ফুৰিছোঁ আৰু। ৰাতিকে পিছে নাম কীৰ্তন আছে, তালৈ যাম বুলি ভাবিছোঁ। আপোনালোকে ৰাতিলৈ অপেক্ষা কৰক, ধুনীয়াকৈ ভিডিঅ'টো চাই যাওক। গাইজ অপেক্ষা অন্তত ৰাতি হৈ গ'ল আৰু এতিয়া চাওক কিছু আগত আছোঁ। সেইটো কিছু এইটো উপেন যাওঁ বলক, এতিয়া নাম কীৰ্তন আছে, চাওঁগৈ। আপোনালোকে ধুনীয়াকৈ ভিডিঅ'টো চাই যাওক। আমাৰ এই চেতিয়া গাঁৱৰ বাসিন্দাকেইটি আকৌ মোবাইলত ব্যস্ত, গোটেইকেইটি মোবাইলতে, ক'বই পৰা নাই আৰু। চক এতিয়াই আকৌ কথা পাতিছে, ইকেইটি মোবাইলত ব্যস্ত। আৰু এইফালে মই কি কৰিম আৰু, মই আপোনালোকৰ বাবে কষ্ট কৰি ভিডিঅ' বনাই আছোঁ, আপোনালোকে চাই যাওক ধুনীয়াকৈ। গাইজ পাই গ'লোহি আমি গন্তব্যস্থান। এয়া চক এইফালে ভাগ্যশ্ৰী দেৱী, তেওঁৰ নাম কীৰ্তনৰ বাবে বহিছেহি আৰু অকণমান পিছতেই আৰম্ভ কৰিব নাম কীৰ্তন। আৰু মানুহ কিন্তু তামাম হৈছে দেই গাইজ। গাইজ আজিলৈ ইমানটা ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব আৰু লগতে লাইক এটা মাৰি দিব।